নমস্কাৰ বন্ধুসকল, PS পোল্ট্ৰি ফাৰ্মিঙলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ লোৱা বিষয়টো অলপ বেলেগ ধৰণৰ, গতিকে কিনো আলোচনা কৰিবলৈ লোৱা বিষয়টো চাওঁ আহক। এই আপোনালোকে দেখিছে এখন বহী, গতিকে এই বহীখন যে আপোনালোকে দেখিছে, এই বহীখন যিসকলে কণ্ট্ৰেক্ট ফাৰ্মিং কৰি আছে, অৰ্থাৎ কোম্পানীৰ দ্বাৰা ব্ৰইলাৰ পালন কৰি আছে, সেই লোকসকলে কি কৰে, কোম্পানীয়ে পোৱালি দিয়াৰ লগে লগে পোৱালি দিয়াৰ দিনাখন, হয়তো কিছুমান কোম্পানীয়ে পোৱালি দিয়াৰ পিছদিনাখন এখন বহী দিয়ে, আৰু এই বহীখনৰ নামেই হৈছে আপোনাৰ ৰেকৰ্ড বুক। ইয়াত লিখা আছে ফাৰ্ম ৰেকৰ্ড। গতিকে দেখিছে মই RMP ফাৰ্মত কৰি আছোঁ, গতিকে মই RMP কোম্পানীৰ ফালৰ পৰা এখন বহী দিছে আৰু ফাৰ্ম ৰেকৰ্ড ইয়াত লিখা আছে। গতিকে ঠিক তেনেদৰে আপোনাৰ পজিশ্যনবিলাক প্ৰিভিয়াছ কি হৈছিলে, আপোনাৰ এইবিলাক প্ৰিভিয়াছ বেষ্টৰ A হৈছিলে নে B হৈছিলে নে C হৈছিলে, কি গ্ৰেড পাইছিলে, সেই গ্ৰেডবিলাক দিছে আপোনাৰ প্ৰিভিয়াছ বেষ্টৰ ইয়াৰ আগৰ বেষ্টবিলাকত। গতিকে সেইবিলাক দিছে। ক'ৰ হয়, আছাম, ব্ৰাঞ্চটো মোৰ ৰাজগড়। গতিকে এনেকৈ ফাৰ্ম কোড দিছে, এইবিলাক দেখিছে। গতিকে প্ৰতিখন ফাৰ্মৰ এটা কোড থাকে, আপোনালোকে চাব বহীখনত এটা কোড থাকে, প্ৰত্যেকৰে বেলেগ বেলেগ হয়। আৰু ইয়াৰ উপৰি কি হয়, আপোনাৰ ইয়াত আপোনাৰ উইকলি পাৰফৰ্মেঞ্চ ৰিপৰ্টবিলাক ইয়াত দিয়া আছে, প্ৰতি সপ্তাহতে কেনেকুৱা ধৰণৰ পাৰফৰ্ম কৰিছে। মই ইয়াত লিখা নাই, যিহেতু মোৰ কেইদিনমান হৈছে, মাত্ৰ 5 দিনমান হৈছে, সেয়েহে 5 দিনমান হোৱাৰ কাৰণে কি হৈছে, এই ৰেকৰ্ডবিলাক ইয়াত লিখা হোৱা নাই। পোৱালিবিলাক আপোনালোকে দেখিবলৈ পাইছে ধুনীয়াকৈ ৰাউণ্ড হৈ পিনে দানা খাই আছে বাৰু। আৰু সৰুতে আচলতে মেনেজমেণ্ট কৰিলে পোৱালিবিলাক সঠিকভাৱে ওজন লয়, আগতো ভিডিঅ'ত মই কৈছোঁ। তথাপিতো আজি মই এই বিষয়ে আলোচনা নকৰোঁ, আজি ব্ৰইলাৰ পালনৰ বিষয়ে আলোচনা নকৰোঁ। আজি মাত্ৰ এই যিখন আপোনাৰ ৰেকৰ্ড বুক দিয়ে, ফাৰ্ম ৰেকৰ্ড বুক, সেই ৰেকৰ্ড বুকখনৰ বিষয়ে থুলমূলকৈ আলোচনা কৰিম। তেন্তে ব'লক আমি ৰেকৰ্ড বুকখনৰ ভিতৰলৈ যাওঁ। তো এইফালে আপোনালোকে চাব পাৰে, এই পৃষ্ঠাত ইমান চাবলগীয়া নাই, কোনটো কিমান চেলচিয়াছ মানে কিমান ফাৰেনহাইটত ৰাখিব লাগে সেইবিলাকৰ বিষয়ে দিছে। আৰু আমাৰ ইয়াত কিমান মোৰ দানা পাত্ৰ আছে, পানী পাত্ৰ আছে, ফিডাৰ কিমান আছে, পানী পাত্ৰ কিমান আছে, এইবিলাক চব ইয়াত দিয়া আছে ধুনীয়াকৈ। গতিকে এইবিলাক আপোনালোকে চাব পাৰে। ৱাটাৰ চেনিটাইজাৰ আছে নে নাই, এইখিনি গোটেইখিনি দিয়া আছে। তাৰপিছত মেইন আচলতে এইখনে মেইন আমাৰ গোটেই ৰিপৰ্টবিলাক, প্ৰতিদিনাৰ ৰিপৰ্টবিলাক এইখনত লিখা থাকে। আৰু প্ৰতিখন ফাৰ্মৰে কোম্পানীৰে বেলেগ বেলেগ হয়, বস্তুবিলাক একেই হয়, ছিষ্টেম কিছুমান অলপ বেলেগ বেলেগ হয়। গতিকে আমি এইখনতে যদি চাওঁ, কিছু আভাস এটা ল'ব পাৰিম। এইখনত আমি চাওঁ, মই জুম কৰি দেখাইছোঁ, চাব ইয়াত এজ দিয়া আছে, মানে দিন, আৰু কিমানটা, মোৰ 1121টা পোৱালি এবাৰ আহিছে। আৰু ইয়াত মৰ্টেলিটি, বাৰ্ডছ মানে চৰাইবিলাকৰ কেইটা চৰাই মৰিছে সেইবিলাক লিখা আছে। মোৰ আজি 4 দিনত কেইটা মৰিছে, টোটেল 6টা মৰিছে। গতিকে তেনেকৈ আপোনাৰ ক্লজিং বাৰ্ড দেখাইছে ইয়াত, মানে 6টা মৰিলে 1121টাৰ পৰা বিয়োগ হৈ গৈ থাকিব। 1121টাৰ পৰা 3টা বিয়োগ হ'ল, 1118 হ'ল, আকৌ 3টা বিয়োগ হ'ল, কিমান হ'ল, এনেকৈ মানে আহি থাকিব আৰু এইটো ক্লজিং বাৰ্ডছ। আৰু এইফালে মৰ্টেলিটিবিলাক আহি থাকিব, এইবিলাক দিনবিলাক। ইয়াত যে গোল গোল দি দিছে, এইবিলাক আমাৰ ছুপাৰভাইজাৰ দি দিছে। তাৰমানে এইকেইটা ভেকচিন দিয়াৰ টাইম, তাৰমানে 6 নম্বৰ দিনত ভেকচিন আছে, 12 নম্বৰ দিনত ভেকচিন আছে, আৰু এইফালে 18 নম্বৰ দিনত ভেকচিন আছে। এনেকৈ গোল গোল কৰি দিছে, যাতে পাহৰি নাযাওঁ। বুকখন সদায় চাই থাকিলে গম পাম, নহ'লে কিছুমান ফাৰ্মাৰে পাহৰি যায় ভেকচিন থকা দিনটো। আৰু ভেকচিনটো দিবই লাগে, তেতিয়াহে আপোনাৰ কি হয়, ভেকচিন দিলে পোৱালিবিলাকৰ সেই ৰোগ প্ৰতিৰোধৰ ক্ষমতাটো মানে আহি যায় আৰু ভেকচিন দিয়াৰ পিছত। তাৰপিছত আৰু বহুত আছে, আপোনালোকৰ এইফালে দেখিব পাৰে, বোলে পাৰ বাৰ্ডছ টেকেন, তাৰমানে দানা কিমান খাইছে, কিমান খাব লাগে, এই সকলোবিলাক ইয়াত দিয়া আছে। ইয়াৰ উপৰি আপোনাৰ কি কৈছে, এইফালে এভাৰেজ ৱেইট দিছে, কিমান ৱেইট আহিব লাগে সেই ৱেইটবিলাক দিছে। গতিকে আপোনাৰ দানা ফাৰ্মত কিমানখন ৰিচিপ্ট পাইছে, ৰিচিপ্ট ইয়াত দেখিছে, ৰিচিপ্ট দেখিছে নহয়, কিমানখন ৰিচিপ্ট আহিছে। 70 কেজিয়া বস্তা আহে, 70, ইয়াত 140 লিখোঁতে মানে পাক মাৰি লিখিছে, কিন্তু 140 মানে দুটা বেগ আহিছে। এইটোত এটা বেগ আহিছিলে, মুঠতে মোৰ এতিয়ালৈকে 5টা বেগ আহিছে, 2 4 140 আৰু এটা 70, গতিকে 5টা বেগ আহিছে। গতিকে এই 4 দিনলৈকে টোটেল মোৰ কিমান দানা আহিলে ইয়াত ধুনীয়াকৈ লিখা থাকিব। তো সেইখিনি তাৰপৰা FCR উলিয়াব। ইয়াত FCR এতিয়ালৈ ওলোৱা নাই, কিয়নো উলিওৱা নাই, মোৰ 4 দিনতে ৱেইট নকৰে। 4 দিনত কোনো ফাৰ্মতে মানে ছুপাৰভাইজাৰ ৱেইট নকৰে, 7 দিনৰ মানৰ পৰা ৱেইট কৰে, কিছুমান 6 দিন মানৰ ৱেইট কৰে, তাৰপিছত ডেইলি ৱেইট আপোনালোকে কৰিব আৰু। গতিকে এই 6 নম্বৰ দিন বা 7 নম্বৰ দিনৰ পৰা ৱেইট কৰিব। যদি ৱেইট কৰে মই আপোনালোকক এবাৰ দেখুৱাম বাৰু ভিডিঅ' আকাৰে। তো এইফালে কি হৈছে, ডেইলি গেইন, মানে প্ৰতিদিনাখনে কিমানকৈ ব্ৰইলাৰবিলাকৰ ওজন বাঢ়িব লাগে, কিমান গ্ৰামকৈ বাঢ়িব লাগে, তো তেনেকুৱা ধৰণৰ হয়। তাৰপিছত আৰু এইফালে আপোনাৰ ছুপাৰভাইজাৰে আপোনাৰ চাইন কৰে, এইটো চাইন লিখিলে তেনেকৈ আপোনাৰ এনেকৈ আহি আপোনাৰ কি হয়, 28 দিন এনেকৈ কৰি, আৰু এইফালে এনেকৈ কৰি 29, 30, 31, 32, 33, 34 এনেকৈ আহি
প্ৰায় 49 এনেকৈ আহে। 49 দিনলৈকে আচলতে নাৰাখে, কোনো ফাৰ্মতে নাৰাখে। আপোনাৰ 35ৰ পৰা আপোনাৰ 42-43 দিনলৈকেহে ৰাখে। গতিকে গৰমৰ দিনততো ইমান দিন নাৰাখে, গৰমৰ দিনত আপোনাৰ 39-40 দিনৰ ভিতৰতে উঠাই দিয়ে। তথাপিতো ঠাণ্ডাৰ দিনত কিন্তু ৰাখি দিয়ে 40ৰ পৰা 45 দিন কিন্তু কিছুমান কোম্পানী ৰাখি দিয়ে। তো আমাৰ কোম্পানী যিহেতু 37-38 দিনৰ ভিতৰত উঠায়, গতিকে ইমান চিন্তা কৰিবলগীয়া নাই, সেই তাৰ মানে ফলিয়াৰো প্ৰব্লেমটো কমি যায়। গতিকে মই ফলিয়াৰ বিষয়লৈও এটা ভিডিঅ' বনাম, ফলিয়া ক'ত পাব, কেনেকৈ পাব, কেনেকৈ যোগাযোগ কৰিব সেই বিষয়ে বনাম। গতিকে দুদিনমান অপেক্ষা কৰিব লাগিব। তাৰপিছত ইয়াত আপোনাৰ দিয়া আছে অবজাৰভেশ্যন দিয়া আছে, ছাজেশ্যন দিয়া আছে, মানে কি খুৱাব লাগে, কেনেকৈ খুৱাব লাগে, কিমান পৰিমাণত খুৱাব লাগে। এইটো ভিমাৰেল, আচলতে ভিমাৰেল বুলি নকয়, ৱাইমেৰাল বুলি কয় আচলতে, শুদ্ধ উচ্চাৰণটো ৱাইমেৰাল, কিন্তু আমি সকলোৱে ভিমাৰেল কৈ থাকোঁ, তো ভিমাৰেলে ধৰি লৈছোঁ। ভিমাৰেল আপোনাৰ কিমানকৈ দিব লাগে, আপোনাৰ ইয়াত দিয়া আছে 50 ml 1000 বাৰ্ডত, তাৰমানে 1000 বাৰ্ডত 50 মিলিগ্ৰাম দিব লাগে, মিলিলিটাৰ দিব লাগে। তো এনেকৈ আৰু এইবিলাক লিখা আছে, এচিড আপোনাৰ ক্লিন টেপ, ইমিউনেট চেফেলা, ফৰ্মেলিন কেনেকৈ দিব লাগে, গোটেইখিনি এনেকৈ লিখা আছে, লিভাৰ এনেকৈ লিখা আছে। গতিকে সেইখিনিয়ে। তো তাৰপিছত মই ডিটেইলছ বুজাই দিম বাৰু, তথাপিও এনেও মই থুলমূলকৈ ওপৰকৈ কৈ লৈছোঁ। তাৰপিছত এইখন আহিলে, এইখনো মষ্ট ইম্পৰ্টেণ্ট। এইখনত আপোনাৰ মেনেজমেণ্টৰ কিছুমান টিপছ দিয়া আছে, মানে বৰ্ডিং এৰিয়াটো কিমান পাৰ্চেণ্ট, আৰু 3/1 টোটেল চিটত মানে 33% দিব লাগে, গোটেই মানে বৰ্ডিং এৰিয়াটো মানে কেনেকৈ দিব লাগে কি কথা মই এটা ভিডিঅ' আকাৰে বনাই দিম বাৰু। তথাপিতো মই থুলমূলকৈ ইয়াত বুজাই দিম যিমানখন পাৰোঁ। গতিকে এইখিনি বাৰু পিছত এদিন বুজাম। তো এইখিনি আমি চাই লওঁচোন। তাৰমানে ইয়াত কি কৈছে, আপোনাৰ ফিডাৰ শ্লট এডজাষ্টমেণ্ট কি কৈছে, কেনেকৈ এডজাষ্ট কৰিব লাগে। যেতিয়া আপোনাৰ প্ৰথম শ্লটত কি হৈছে, এজ 11 পৰা 14 দিনৰ ভিতৰত কি কৰিবলৈ কৈছে, ফাৰ্ষ্ট শ্লটত 80% ফিড দ্য বটম পেন, এই যিটো মানে দানা পাত্ৰ, এইটো দেখিছে আপোনালোকে দানা পাত্ৰ, এই দানা পাত্ৰটোত কি কৈছে, এই দানা পাত্ৰটোত মানে 11 দিনৰ পৰা 14 দিনৰ সময়ৰ ভিতৰত, 11 দিনৰ পৰা 14 দিনলৈকে কি কৈছে, 80% ফিট থ'বলৈ কৈছে। মানে এইটো দেখিছে কিমান মই ফিট থৈছোঁ, ইমানখিনি, প্ৰায় এই ফিডাৰটোৰ 80% ইয়াত দানা থ'বলৈ কৈছে, নহ'লে পোৱালিবিলাক ঢুকি নাপাব। তো 80% থ'বলৈ কৈছে। তাৰপিছত কি কৈছে, ইয়াত দেখিছে ইয়াত 80% কিমানখিনি থ'বলৈ কৈছে। তাৰপিছত দ্বিতীয় শ্লটত কৈছে আপোনাৰ 15 দিন বয়সৰ পৰা 23 দিনলৈকে ছেকেণ্ড শ্লটত কি কৰিছে, 50% ফিড ইন দ্য বটম পেন, অৰ্থাৎ 50% মানে ইয়াৰ আধা কৰি থ'ব কৈছে। তাৰমানে ইয়াত যে ঘাটবিলাক থাকে, এই ঘাটবিলাক আপুনি ওপৰলৈ কৰি দিলে বেছি ধৰিব, তললৈ কৰি দিলে আপোনাৰ সেই ঘাটবিলাক সেইকাৰণে দিছে। এই ঘাটবিলাক আপোনালোকে চাবচোন, এডজাষ্ট কৰিব পাৰি এই ঘাটবিলাক। এতিয়া এইটো দিছোঁ, এইটো তললৈ গৈছেগৈ, এইটো যদি দিওঁ এতিয়া নোসোমাই বাৰু, ইয়াত মই তলত প্লেট লগাই থৈছোঁ, এতিয়া দেখাব নোৱাৰিম, পিছত দেখাব পাৰিম। গতিকে এডজাষ্ট কৰিলে আপোনাৰ সেইটো তেনেকুৱা হ'ব। তাৰপিছত কি কৈছে আপোনাৰ ইয়াত তৃতীয় শ্লটত কৈছে 24 দিনৰ পৰা যেতিয়ালৈকে আপোনাৰ মাৰ্কেটিং হৈ যায়, অৰ্থাৎ মানে লিফটিং যেতিয়ালৈকে হয় 25% মানে ফিট দিব লাগে, মানে কমাই দিব লাগে। দেখিছেনে কিমান দেখাইছে, একেবাৰে কমকৈ দিবলৈ কৈছে এইখিনি ফিট। তাৰমানে এই ঘাটটো নমাই দিলে ইয়াততো সোমাই থাকিবই, আপোনাৰ এই পাত্ৰটোত সোমাই থাকিবই। তো এইটো ঘাটটো যদি মিলাই থৈ দিয়ে তেতিয়া কি হ'ব, ইমানখিনি মানে ওলাই থাকিব, তেতিয়া নষ্ট নহয় মানে। গতিকে নষ্ট নহ'লে আপোনাৰ FCRও আপোনাৰ নাবাঢ়ে। গতিকে এনেকৈ কৰিব লাগিব। তো ইয়াত কিছুমান মেনেজমেণ্ট টিপছো দিছে, ইয়াত কেনেকৈ পানীৰ ডিংকাৰবিলাকত মানে চৰাই কেনেকৈ খাব লাগে, মানে ইয়াৰ পজিশ্যনটো চাওক। এই চৰাইটোৱে কিছুমানে কি কৰে, একদম মানে ডিংকাৰবিলাক মানে ওপৰলৈ উঠাই নিদিয়ে। তেতিয়া কি হয়, চৰাইটোৱে হাউলি খায় বা শুই খায়, তেতিয়া আপোনাৰ লেং বাৰৰ সমস্যা হ'ব পাৰে। ইয়াৰ উপৰি বাৰ্ডটো কি হ'ব, তলত শুই খাওঁতে কিছুমানে পোকে ধৰে বা এনেকুৱা হ'ব পাৰে। তো বিভিন্ন সমস্যা হ'ব পাৰে। গতিকে আপোনালোকে এইটো চাইজত ৰাখিব লাগে। এই চাইজটো দেখিছে নহয় কিমান চাইজ দিছে, ইয়াৰ পিঠিৰ সমান্তৰালকৈ ইয়াৰ তলিখন ৰাখিব লাগে, তেতিয়া ধুনীয়াকৈ খাব পাৰে আৰু পানীটো কম পেলায়। তাৰপিছত ইয়াৰ উপৰি কি হয়, আপোনাৰ ডিংকাৰ ফিডাৰবিলাক কেনেকৈ মানে ৰাখিব লাগে, মানে এই যেনেকৈ দিছে, এইফালে ফিডাৰ, এইফালে ড্ৰিংকাৰ। এইফালে যদি ফিডাৰ মানে হৈছে আপোনাৰ দানা পাত্ৰ এটা দিলে, এইফালে পানী পাত্ৰ এটা দিব লাগে। আকৌ এইফালে দানা পাত্ৰ দিছে ন ফিডাৰ, এইফালে ড্ৰিংকাৰ দিব লাগিব। তাৰমানে দানা পানী, আকৌ এইফালে দানা থাকিলে পানী দিব লাগিব, ড্ৰিংকাৰ, পানী দানা এনেকৈ মানে মিলাই দিব লাগিব, এনেকৈ 4টা লাইন কৰি। মই এতিয়া ডাঙৰ হ'লে 4টা লাইন কৰি দিওঁ, আপোনালোকে মোৰ অন্য ভিডিঅ'ত চাব পাৰে। গতিকে এনেকুৱা হ'ব। গতিকে এইখিনিয়ে কথা। তাৰপৰা ইয়াৰ পিছত আৰু কি আছে, এইখিনি আছে, এইখিনি ইমান দৰকাৰ নাই বাৰু। এইফালে আপোনাৰ বহীৰ লিখে, তো এইখিনি লিখা নাই, মানে কিমান আহিছে, কি কথা, ফিড ছাপ্লাইখিনি লিখিছে, কিমান দানা আহিছে, কি কথা ইয়াত লিখা নাই, লিখিব লাহেকৈ। এইখিনি ফিড ছাপ্লাই ৰিপৰ্টখিনি ইয়াত মানে লিখিব, গতিকে এইখিনি পিছত লিখিব। তো আমি এইখনলৈ উভতি যাওঁ এতিয়া, এতিয়া এইখনলৈ উভতি যাওঁ। এতিয়া চাব, মই এইখিনিতো ক'লোৱে
11টা 21টা পোৱালি আহিছিলে, তিনিটাকৈ 6টা মৰিছে, কিমান আছে এইখিনি ক'লোৱে। আৰু পাৰ্চেণ্টেজ কিমান পাৰ্চেণ্ট মৰিছে 0.26, এতিয়া মই 0. কিমান হৈছে এইটো ধৰিব পৰা নাই, 53 হৈছে নেকি, 53% মৰিছে। আমাৰ ইয়াত এটা কথা আছে, RMP ফাৰ্মত কি হয়, যদি 4% তলত মৰ্টেলিটি হাৰ হয় ফাৰ্মখনত, তেতিয়া এটা মানে বোনাছ পইচা এটা পায়, কিবা এটা। আৰু কিমান পায় সেইটো ময়ো নাজানো, মোৰ এতিয়ালৈকে পোৱা নাই আজিলৈকে। মোৰ মৰ্টেলিটি মানে 4% ওপৰতে গৈছেগৈ। তাৰপিছত আপোনাৰ কি হয়, এইখিনি পাৰ বাৰ্ডছ আপোনাৰ এইখিনি দৰকাৰ নাই বাৰু। কিমানকৈ খাব লাগে এটা চৰাই, মানে এটা ব্ৰইলাৰ পোৱালিয়ে কিমানকৈ খাব লাগে, আপোনাৰ প্ৰথম দিনত 13 গ্ৰাম খাব লাগে, 30 গ্ৰাম খাব লাগে, ছেকেণ্ড দিনত 30 গ্ৰাম খাব লাগে, 3 নম্বৰ দিনত 51 গ্ৰাম খাব লাগে, 4 নম্বৰ দিনত 74 গ্ৰাম এটা পোৱালিয়ে খাব লাগে। তো তেনেকৈ মোৰ ঠিকে খাই আছে বাৰু। তো তাৰপিছত দানাখিনি কথা ক'লোৱে। তাৰপিছত আপোনাৰ ইয়াত ৱেট লিখে, এটা পোৱালিয়ে প্ৰথম দিনাখন আপোনাৰ কি হয় 56 গ্ৰাম থাকিব লাগে। এইটো 56 গ্ৰাম থাকে নে নাথাকে এইটো কোম্পানীয়ে জানিব দেই। এইটো প্ৰথম অহা দিনাখন 56 গ্ৰাম থাকিব লাগে বুলি কয় কোম্পানীয়ে। তেন্তে প্ৰথম দিনাখনৰ পৰা কি হ'ব, আপোনাৰ 56 গ্ৰাম, 72 গ্ৰাম, এনেকৈ 89 গ্ৰাম, এনেকৈ বাঢ়ি বাঢ়ি 7 নম্বৰ দিনটোত এসপ্তাহত মানে কি হ'ব লাগিব, 184 গ্ৰাম এটা পোৱালিত হ'ব লাগিব। 100 কি বুলি কয় 84 গ্ৰাম এটা পোৱালিত হ'ব লাগিব। আৰু FCR হ'বগৈ লাগিব আপোনাৰ কিমান লিখিছে 0.90 FCR ইমান হ'বগৈ লাগিব। গতিকে ইমানটো আহিলে আপোনাৰ মিলি থাকিব। আৰু যদি দানা ইমান খায়, যদি কেতিয়াবা বেছি হয় আৰুহে ভাল আপোনালোকৰ। গতিকে এই ধৰণৰ কথা। আৰু তেনেকৈ যদি আমি চাই আহোঁ কি হ'ব, 28 নম্বৰ দিনটোত কিমান হ'ব লাগিব, আপোনাৰ 1 কেজি 463 গ্ৰাম এটা পোৱালিত হ'ব লাগিব। আৰু FCR হ'ব লাগিব 1.40। তেন্তে আমাৰ দানা কিমান খাব লাগিব, দানা তেনেহ'লে এটা চৰাই, এটা মানে ব্ৰইলাৰে কি খাব লাগিব, 2 কেজি 52 গ্ৰাম খাব লাগিব, একদম মানে ফাৰ্ষ্টৰ পৰা ইয়ালৈকে, হয় নহয়, 2 কেজি 52 গ্ৰাম খাব লাগিব। আৰু গতিকে সেই ধৰণৰ কথা। আৰু পাৰ বাৰ্ডছ আপোনাৰ ৱেট প্ৰতিদিনাখনে ৱেট এটা পোৱালিয়ে কিমান গেইন কৰে বুলি কৈছে। তাৰমানে প্ৰতিদিনাখনে এটা পোৱালি এদিনত কিমান ৱেট বাঢ়ে। আপোনাৰ প্ৰথম দিনাখন 14 গ্ৰাম বাঢ়িব, 2 নম্বৰ দিনাখন 16 গ্ৰাম বাঢ়িব, 3 নম্বৰ দিনাখন 17 গ্ৰাম বাঢ়িব। এইটো কোম্পানীৰ ফালৰ পৰা কিমান বাঢ়িব দিছে আৰু এইটো। আৰু আপোনাৰ 28 নম্বৰ দিনাখন যে আমি চাইছিলোঁ, 28 নম্বৰ দিনাখন আপোনাৰ এটা পোৱালিত কিমান বাঢ়িব, 85 গ্ৰাম, অৰ্থাৎ 85 গ্ৰাম এদিনত বাঢ়িব। তাৰমানে 24 ঘণ্টাত 85 গ্ৰাম বাঢ়িব বুলি কৈছে এটা পোৱালিত। গতিকে এইটো কিমান দূৰ সম্ভৱ সেইটো ক'ব নোৱাৰি, কাৰণ কেতিয়াবা হয়তো 85 গ্ৰাম বাঢ়ে, কেতিয়াবা 85 গ্ৰামতকৈ কমো বাঢ়ে, কেতিয়াবা আকৌ আপোনাৰ পোৱালিবিলাক ভাল থাকিলে, দানা যদি ভাল হয়, আপোনাৰ যদি দানা ভালকৈ ইনটেক কৰিছে, ভালকৈ খাইছে, তেনে 85 গ্ৰামতকৈ বেছিও বাঢ়ি যাব পাৰে, হয়তো 90 গ্ৰামমানৰ বাঢ়ি যাব পাৰে। গতিকে তেনেকুৱা হয়। গতিকে এইটো ক'ব নোৱাৰি, মানে ইমানেই বাঢ়িব বুলি মানে ফিক্স নহয় এইটো। গতিকে তেনেকুৱা ধৰণৰ কথা। আৰু ইয়াৰ পৰা আৰু কথা আছে, প্ৰতিটো পোৱালি মানে কি হয়, দানাৰ লগত ৱেটটো মিলিব লাগিব, তেতিয়াহে আপোনাৰ FCRটো সমানে মিলি থাকিব। গতিকে তেনেকুৱা ধৰণৰ কথা। যদি কেনেবাকৈ দানা বেছি খাইছে তেন্তে ৱেট বেছি আহিব লাগিব। গতিকে যদি দানা কম খাইছে তেন্তে ৱেটটো নিশ্চয় কম আহিবই, তেনেকুৱা ধৰণৰ কথা। গতিকে সেই ধৰণৰ কথা। আৰু ইয়াত আপোনালোকৰ কি হয়, এইফালে এখন দেখিছে, এইফালে 29 দিনৰ পৰা একেবাৰে আপোনাৰ 49 দিনলৈকে যিহেতু ফাৰ্মাৰবিলাকক নেৰাখে পোৱালিবিলাক, 35 দিনলৈকে ৰাখে। ধৰক 35 দিনলৈকে বা 35 দিনৰ পৰা 43 দিনমানলৈকে বা 45 দিনমানলৈকে ৰাখে। তো 35 দিনত কিমান ৱেট আহিব লাগিব, আপোনাৰ 2 কেজি 83 গ্ৰাম আহিব লাগিব এটা পোৱালি। আৰু FCR হ'ব লাগিব আপোনাৰ 1.52। গতিকে ইমানখিনি আহিব লাগিব। আৰু দানা খাব লাগিব কিমান আহিব, 3183, মানে ইমানখিনি দানা টোটেল পোৱালিখিনি খাব লাগিব। 1000 পোৱালিয়ে মানে 3183 গ্ৰাম খাব লাগিব, তাৰমানে মানে টোটেল। আৰু তেনেকুৱা ধৰণৰ কথা। তো এনেকুৱা ধৰণৰ হয়। আৰু কি হয়, 35 দিনত কেতিয়াবা আপোনাৰ ৱেটটো 2 কেজি 83 গ্ৰামতকৈ কমো হয়, কেতিয়াবা বেছিও হয়, কেতিয়াবা ইমানো হয়। মোৰ আজি 3 বেষ্টৰ আগত হৈছিলে, প্ৰায় 35 দিনত 2 কেজি 170 গ্ৰাম আহিছিলে। আৰু মোৰ দানা কিন্তু বেছি খাইছিলে, সেইকাৰণে মই FCR 1.52 থাকি গ'ল। আপোনালোকক মই GC-খন দেখুৱাম বাৰু, এতিয়া মোৰ হাতত নাই, মই বেলেগ এদিন দেখুৱাম। গতিকে 35 দিনত মই এটা ভিডিঅ' বনাই থোৱা আছে, 35 দিনত আপোনাৰ মোৰ আহিছিলে বুলি। সেই ভিডিঅ'টো আপোনালোকে চালে গম পাই যাব, তাত মই ধুনীয়াকৈ দেখুৱাই থোৱা আছে। গতিকে আৰু মই সেইবাৰ মই বেষ্ট ফাৰ্মাৰো পাইছিলোঁ, মানে এই আমাৰ গোটেই ব্ৰাঞ্চটোৰ ভিতৰত। গতিকে তেনেকুৱা ধৰণৰ কথা। গতিকে মেনেজমেণ্টবিলাক ভাল কৰিলে আচলতে পোৱালি ৱেট ল'ব, আৰু নোলোৱা নহয়। তথাপিতো পোৱালি আৰু দানাৰ ওপৰতো কথা, কেতিয়াবা দানাৰ কোৱালিটি যদি বেয়া আহে, মেনেজমেণ্ট ভাল কৰিলেও কেতিয়াবা মানে সঠিকভাৱে ৱেটটো পোৱা নাযায়। তথাপিও মেনেজমেণ্ট যদি ভাল কৰা যায়, তেন্তে ৱেটটো কিছু পৰিমাণে হ'লেও ডেভেলপ হ'বই, তাৰমানে ভাল হ'বই। তো তেনেকুৱা ধৰণৰ কথা। আৰু ফলিয়াবিলাক ভালে ৰাখিব লাগিব, ৰেকিং ডেইলি কৰিব লাগিব, তেনেকুৱা ধৰণৰ কথা। তো ভিডিঅ'টো বেছি দীঘল নকৰোঁ, ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি মোৰ এই চেনেলটোত আপোনালোকে প্ৰথম আহিছে,
নতুনকৈ আহিছে তেনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়াহে মোৰ আহি থকা নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে পাই থাকিবলৈ সক্ষম হ'ব ইয়াৰ পিছতে মই আপোনালোকক FCR কি ধৰণে কমাব পাৰি বা FCR কি ধৰণে কণ্ট্ৰল কৰিব পাৰি সেই বিষয়ত এটা ধুনীয়া মানে ডিটেইলছ ভিডিঅ' দিম গতিকে আপোনালোকে ভিডিঅ'বিলাক চাব বুলি আশা থাকিল ধন্যবাদ